Hey guys, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত মানে গৈ আছোঁ একদম মানে কি মানে পুৱা একদম মানে মুখৰ পৰা মান নোলোৱা হৈছে গাইছ। বলক যাই পেলাই দেখুৱাই আছোঁ। এদিকে আহি গ'ল আমাৰ আচুকা, এদিকে আমাৰ আচুকা ইয়াৰ গাড়ী চাহ দিয়া হৈ গ'ল। মই উঠি লওঁ গাইছ। মানে আপোনালোকক বহুত ধুনীয়াকৈ কিবা কিবি মানে আজি হ'ব আৰু सजन रे पास तो आना न कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना গৰু চৰু চুৰি হৈ আছে ৰাস্তাত। ভালকৈ গাড়ী চলাব সকলোৱে, চাই চিন্তি যাব অলপমান। আৰু হাতী ওলাই আপোনালোকৰ দি ওলাই নোলাই খবৰ দিব, কমেণ্টত জনাই দিব একবাৰ। ओ सजन रे पास तो आना न कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना ओ तू मेरा रोज कमल क्लोज तू मेरा रोज कमल क्लोज तुझे वादे दिए कितने वादे दिए तेरी याद सताए रात रात तेरी याद सताए रात रात वादे গম পাইছোঁ যে ইয়াৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা, বৰ ধুনীয়া পাৰফৰ্মেঞ্চ। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে, একদম নিশ্চিন্তমনে ল'ব পাৰে, বহুত মজা। আজি মাইলেজটো চাব নালাগে, মাইলেজটো কম থাকেই বাৰু গাড়ী। যদি আপোনালোকে মজা ল'ব বিচাৰে তেনেহ'লে গাড়ীটো বহুত ধুনীয়া। লং ড্ৰাইভ কৰিব ল'ব পাৰে, দূৰ জেগা মটৰপতি কৰিব মানে এক নম্বৰটো ভাল। ओ बलमा क्यों वो तूने मेरी ढोल बजा दे ये ऐसे कैसे नाच नचा दे ओ मेरे तू दुश्मन होना दुश्मन कैसे तू मेरा रोज कमल क्लोज বৰষুণ কম আৰু বৰষুণলৈ গৈ আছোঁ এটা বস্তু আনিবলৈ। কি আনিব গৈ আছোঁ জনাই আছোঁ, ভিডিঅ' চাই থাকক, ভিডিঅ'টো স্কিপ কৰিব ধুনীয়াকৈ। আনিবলৈ গৈ আছোঁ বৰ্তমান মইনা বজাৰ ইয়াত চব মানে সৰু সৰু দোকান আছে কেনে ইয়াত মইনা বজাৰ মিনি বজাৰ ক'ব পাৰে, মইনা বজাৰ ক'ব পাৰে। আমাৰ কথা কি বুজিছে আৰু मुझे छोड़ के जाना ओ मेरे तू आशिक रहना ओ सजन रे पास तो आना न कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना ओ अरे बाबा अरे बाबा आगे जा रहा है चलो। मिल के जा रहा है साला, रास्ता दे दो। ऐसे नहीं जाना चाहिए, बीच में नहीं जाना चाहिए, थोड़ा साइड में जाना चाहिए, और लोगों को जाने के लिए देना चाहिए। तू मेरा रोज कमल क्लोज तू मेरा रोज कमल क्लोज तुझे वादे दिए कितने। यहाँ पे है आली, ये पत्थर का आली है, ये भी पत्थर का आली है। यहाँ पे थोड़ा मोटो ब्लॉगिंग करने का बहुत मुश्किल है, रास्ता खराब है, जगह जगह में गड्ढा है। वादे दिए तेरी याद सताए रात रात तेरी याद सताए रात रात वादे दिए আহি পালোঁ গাইজ, ফাইনেলি জেগাত আহি পাইছোঁ বৰফা।
গেটখন খুলি দিয়া গাইজ পাৰ্কৰপৰা আহি পাইছোঁহি আৰু অলপমান দূৰ গ'লে পৰা মেইন টাউন পাম। এই গাড়ী থৈ দিয়া আছে, হেলমেটখন খুলি লৈছোঁ আৰু এদিকে দৰ্জাখন খুলি পিনি গাড়ীখন ইয়াত ভৰাই দিম মানে খুলি পেলাই এদিকে আহি আছে। লিয়ে মানে গাড়ীখন অলপ ডাঙৰ ষ্টাইলৰ না, সেইকাৰণে দৰ্জা অলপ ডাঙৰ ডাঙৰ খুলিব লাগে এনেকৈ, নহ'লে কি মানে ঘূৰাব নোৱাৰে গাড়ী। সেয়া গাড়ী আমি আহি পাই গ'লোঁ আৰু গাড়ী চিৰিকি সোমাই আহিছোঁ। মাংসৰ লগত পোলাও বনাই মাংস খাই আছে আৰু বাবা এতিয়াহে উঠিছে। তাৰপিছত গাইছ আহি পেলাই পুৱাই একদম তামোল গছত তামোল গোটাই আছে। এয়া তামোলটো খাই লওঁ, তামোল দুটামান তিনিটামান কেইটা পাওঁ দেখাই আছোঁ, কি নিব আহিছোঁ। তামোল কেইটা পাৰি দে, বেছি নহয় চাৰিটা পাঁচটামান পাৰি দে। তামোল এই গোটাল লম্বা বেছি গ'ল না পাৰিডাল। বাছ একটা হৈছে, হৈ গ'ল, দুটা হৈ গ'ল, হৈ গ'ল বেছি নালাগে। গাইজ ঘৰৰ পৰা ওলাই আছোঁ মানে তাত যাই পেলাই দুখন মাহ বছৰ দি গাড়ী লৈ আহি আছে ককাই। তাৰপিছত এতিয়া আছিলোঁ कितने वादे दिए तेरी याद सताए रात रात, तेरी याद सताए रात रात। বস্তুটো লৈ আহিলোঁ, গৈ আছোঁ। तेरे केडरा जुली ली बिन तेरे बिन ना। গাইজ কমেণ্ট কৰি জনাব জাভাখন চাইলেঞ্চাৰ আৱাজটো ডাঙৰ কৰিলে ভাল হ'ব নে এনেকুৱা থাকিলে ভাল হ'ব, কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে এইফালে ডাঙৰ কৰিব লাগে চাউণ্ডটো, তেতিয়াহ'লে চাইলেঞ্চাৰটো সলাই দিম ভাবিছোঁ। যদি বোলে এনেকৈ থাকিব লাগে তেতিয়াহ'লে এনেকৈ থৈ দিম আৰু। কমেণ্ট এটা কৰি দিব তলত, আপোনালোকৰ পৰা জানিব বিচাৰোঁ কেনেকুৱা কৰিলে ভাল হ'ব। কবি না কেলা क्या बोला तूने? কেলা অলপ ৰাস্তাত মানে পুৱা পথাৰত পানী ৰখা আদি দি থৈ দিছে গাইজ। ডাঙৰ ডাঙৰ নালি মানে অলপ ঠিক হ'ব লাগে ন বাৰিষা চিজনত ৰাস্তাটো। আৰু লাহে লাহে বাৰিষা আহি গ'ল, 2023 আহি গ'ল আৰু লাহে লাহে 23টো আদায় হ'বলৈ হ'ল কোৱা নিচিনা। আজিকালি মানে টাইমেই নালাগে, লগালগ হৈয়ে যায়, এতিয়া আপোনালোকৰ হৈয়ে যায়। ৰঙাকৈ বটন এটা ওলাই আছে ছাবস্ক্ৰাইব বুলি কোৱা, সেইটো ফটককৈ দবাই দিয়ক গাইজ, কাটাককৈ দবাই দিয়ক, ছাবস্ক্ৰাইব কৰি থৈ দিয়ে। আৰু বেল আইকনটো লগত দবাই দিব পাৰিলে আপোনাৰ বন্ধু বান্ধৱী ভালপোৱা ছোৱালী মানে সেয়া গাৰ্লফ্ৰেণ্ড সকলোলৈ শ্বেয়াৰ এটা কৰি দিবা। সেয়াহে আমাৰ ব্লগ মানে ব্লগ আৰু ব্লগ বনাওক। सजना जब पास न आए ओ दिल पे लात लगाए ओ मेरे तू দেখা পালে নে নাই ময়ো গম নাপালোঁ, আমি গৈ আছোঁ। चल भाग चले कहीं यार, जहाँ रात कटे वहीं यार, एक साथ पले हाला। चल भाग चले कहीं यार, जहाँ रात कटे वहीं यार, एक साथ। কি ক'ম গাইজ, পিকআপ বেলেগেই আছে। सब गाइस क्या हो रहे थे अपना भैया
ছোৱালী চাই আছে, ছোৱালী ছোৱালী চাব লাগিব না, যিটো মাল আনিছোঁ গাইছ ডাঙৰ মাল ক নিজৰে মানুহ নিজৰে মানুহ গাড়ীৰ পাৱাৰে বেলেগ, ঘোঁৰাৰ নিচিনা দেউৰাই, গাড়ীৰ পাৱাৰে বেলেগ। খং খচং এৰিয়া গাইছ, খং খচংকে ধৰে। আমাকে ছোৱালী নাচাই কোনে কাক চাই গাইছ, এদিকে চাওক নাচায়ে চাওক নাচাই বেলেগেই দল মানে হ'ব দেই এয়া বাটত যদি ছোৱালী যোৱা ভিডিঅ' লাগে যদি গাইছ কমেণ্টত ক'ব গাইছ, অলপ কিবা ফাটি খোলা হ'লে আমি মানে ওলাই দিম আৰু। যাবা ল'ৰা যাবা যাবা, আলুগুটি খাবা, ছোৱালীটো আলুগুটি খাবা। গাড়ী লৈ পেলাই একদম মানে ছোৱালী ভিতৰত উঠাই লোৱা আজিকালি 10 বছৰ আৰু 16 বছৰ পোৱালীবিলাকৰ সপোনেই বেলেগ, সপোনে আৰু ৰঙা ঘোঁৰালৈ হৈ যাব, উঠাই লৈ বিয়া পাতি গাইছ মামাই একদম ৰঙা ঘৰত বনাই দিছে আমাৰ কাৰণে, আলহী হ'বলৈ গ'ল। আলহী হ'ব কাৰণে মামাই যদি বনাইছে আৰু আমিতো যাব লাগিবই না কি গাইছ, না থকালো সেইকাৰণে 20 বছৰ হৈ ল'ব, তাৰপাছত একদম কাবাত এইখন ল'ব, নহ'লে আমাৰ এইখন ধাবাখন ল'ব, বোৱাৰীজনী উঠাই ঘৰলৈহে যাব। এই দেখিছ গাইছ, বোৱাৰীজনী পাতিলে কেছ নহ'ব, কেছ নাই। 16 বছৰ 10 বছৰ চলি নাচাব সেই, নহ'লে মামাই আকৌ ঘৰলৈহে নিব, মামাই ঘৰলৈ লৈ যাব, মামাই ঘৰলৈ লৈ যাব। আমাৰ ভিডিঅ'টো অকল বেছিকৈ শ্বেয়াৰ নকবি আকৌ হে, কমকৈ কৰি দিবা, কমকৈ কৰিব, নহ'লে আমাৰ পেটত কিবা আছে। মাখন বৰাব আই মাখন আমাকে নাচাই কোনে কাক চাই হেই মাখন বাটতহে থাকে চৰাইও ভাবে আপোনাৰ বাটতে মাছ থাকে নেকি, তেনেকৈ আমি ভাবোঁ ছোৱালী ৰাস্তাত থাকে। এয়া চাওক আমাৰ এইফালে গৰুবিলাক পথাৰত নাথাকে, ৰাস্তাতে থাকে। ৰাস্তাত মানে কি খাব, ঘাঁহ খাব। এই ছোৱালী হেই বাবাহঁত তোমালোকে কি এনেকৈ কৰা হেই হেই এই এয়া চাওক গাইছ আমাৰ এয়া গাঁৱলীয়া জেগা, কি ক'ব একদম মানে আৰু গাভৰু ছোৱালী পৰা নহয় আছে বাৰু গাভৰু ছোৱালীও, খালি 12টা বাজিছে যে ঘৰৰ ভিতৰত সোমাই আছে, খোলা হ'ব না আজিকালি আৰু ফেশ্বনৰ দিন কাল, ভিডিঅ'বিলাক কাৰণ কি আৰু টকাৰ কাৰণে লহৰা যাক কেলা মাৰ ভিডিঅ' বত্তাৰ বাচ্চা क्या बोला तूने? চাই আছি বেছি নাযাম দেই বাবাহঁত গৈ গৈ নাচাবা। এইটো কি এয়া গাইছ আমাৰ এইটো চাইডত মানে উজলা আনি আছে, খোলা মেলা উজলা উজলা একদম বটল কিনিব নালাগে, ডাইৰেক্ট একদম খোলা খোলা। सजन रे पास तो आना, ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना, ओ तू मेरा रोज कम लिटिल फ्रूट, तू मेरा रोज।
আহি পাই গ'লো গাড়ী ঘৰ আমাৰ বোপাক সোমাই আছোঁ ঘৰৰ ভিতৰত গোহালিত জেগাত সোমাই দিলোঁ আমাৰ বোপাক ঘৰত ৰাম ৰাম গ'লোঁ গাইজ ঘৰলৈ ভিডিঅ'টো চাই কেনেকৈ পালে ভাল লাগিছে এতিয়া লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ব আৰু কৰি দিব তাৰপাছত আমি যিটো বস্তু দুখাম বস্তু এতিয়া দেখুৱাই আছোঁ লাহেকৈ টানেং এয়া চাওক গাইজ আমি অনা বস্তুটো এতিয়া দেখুৱাই আছোঁ এয়া দেখুৱাই দে এয়া এখন কি ধৰা বুলি কয় কমেণ্টত ক'ব গাইজ এখন বোলে মাছ ধৰা নে কি বুলি কয় তাক লৈ আহিলোঁ সেয়া আছিলে আমাৰ স্পেচিয়েল বস্তুটো আৰু আজি এইটো কামটো কৰা হ'ব যোৱা হ'ব এদিকে চাওক গাইজ ভিতৰৰ পৰা ইয়া দেখা পাইছেনে নাই নাজানো এইদিকে এয়া বহাগ বিহুৰ কাৰণে ঘৰ মোচা হৈ গ'ল গাইজ আগতীয়াকৈ মানে এডভান্সকৈ মুচি আছে এইখন আছে আনবক্সিং কৰি দেখাই দিম অলপমান আপোনালোকক আনবক্সিং কৰি দিগদাৰ হ'ব আকৌ বান্ধি থাকিবলৈ নদীত যাব লাগিব মাছ মাৰিব লাগিব মাছ মাৰি এটা দেখাই দিম বেছি চাব নালাগে বেছিকৈ লোভ লাগিব মাছ খাবলৈ সেই গাইজ আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে লাইক কৰিব যদি বেয়া পাইছে ডিছলাইক কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' আনিব লাগে প্লিজ কমেণ্ট ছেকশ্যন নাও তাৰপৰা আজিলৈ ইমানে বাই বাই